দীপজ্যোতি শৰ্মাৰ কথা, নয়নজ্যোতি গগৈ আৰু বিদিশা চেতিয়াৰ আবৃত্তিৰে এটি সামাজিক কবিতা ভায়োলিনা উইল ইউ বি মাই ৱাইফ। ভায়োলিনা উইল ইউ বি মাই ৱাইফ। এয়া অতি প্ৰাকৃত প্ৰশ্ন সমীৰণ। চৰিত্ৰত মোৰ কলা ৰহন, মই ধৰ্ষিতা। কেনেকৈ হওঁ তোমাৰ বনিতা? পাৰিবা জানো মোৰ হৃদয়স্পৰ্শী অতীতৰ সমভাগী হ'ব? পাৰিবা জানো সমাজক প্ৰত্যুত্তৰ দিব? ম্লান কৰিব পাৰিবা জানো নিৰ্দয় ৰাতিৰ সেই অনুভূতি? ম্লান কৰিব পাৰিবা জানো মোৰ সতীত্ব পিপাসুকেইটাৰ প্ৰতিচ্ছবি? আজিও চপি উঠো সেই নগ্ন যন্ত্ৰণাৰ কথা ভাবি। তেনে প্ৰস্তাৱ নিদিবা সমীৰণ, আঁকোৱালি নল'বা মোৰ চৰিত্ৰৰ কলা ৰহন। ভায়োলিনা, সেয়া জানো তোমাৰ ভুল? নষ্ট তোমাৰ চৰিত্ৰ নহয়, নিশ্চয় তুমি ধৰ্ষিতা, কাৰণ নিকৃষ্ট সিহঁতৰ মানসিকতা। মই পাৰিম ভায়োলিনা তোমাৰ অনুভূতিবোৰক আপোন কৰিব। মই পাৰিম তোমাৰ অতীতৰ বেদনাক প্ৰেম ৰাগেৰে নাশ কৰিব। প্ৰত্যুত্তৰ হৈ ৰম তোমাক লৈ উঠা প্ৰতিটো প্ৰশ্ন। মোৰ প্ৰেম জ্যোতিৰ আঁৰত নিশ্চয় ম্লান হ'ব তোমাৰ সতীত্ব পিপাসুৰ প্ৰতিচ্ছবি। ভায়োলিনা, মোক নালাগে নগ্ন ৰাতিৰ অনুভূতি, মাথো বিচাৰো এক অন্তহীন প্ৰেম কাহিনীৰ প্ৰতিশ্ৰুতি। এগেইন ভায়োলিনা, উইল ইউ বি মাই ৱাইফ?